নমস্কাৰ বন্ধুসকল, এয়া চাওক আমাৰ হোজাইত ভোগালী মেলা আহিছে আৰু এই ভোগালী মেলাত নানান ধৰণৰ খোৱা বস্তু যেনে মাছ পোৰা, গাহৰি পোৰা, কেঁকুৰা পোৰা এয়া মই দেখুৱাই আছোঁ। সকলো ধৰণৰ খোৱা বস্তু 100 টকাকৈ এটা ষ্টিকত ধুনীয়াকৈ বনাই দিয়ে আৰু কেনেকৈ বনাই মই আপোনালোকক দেখুৱাম। এয়া পোনপ্ৰথমে মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ পুৰি আছে আমাৰ গাহৰি আৰু এটা চিকেন। এইটো চিকেন মই অৰ্ডাৰ দিছোঁ আৰু এটা গাহৰিৰ মই এটা পেকিং কৰিম। তো এই দুটাই তেওঁলোকে বনাই আছে। আগতে ফ্ৰাই কৰি লৈছিলে, তাৰপিছত ষ্টিকত লগোৱা আছিলে। ইয়াৰ ষ্টিকত লগাই পেলাই জুইত পুৰি আছে আৰু এয়া পুৰি হোৱাৰ পিছত এয়া কাটিব। এয়া বিভিন্ন ধৰণৰ ইয়াতে বগাটো হৈছে আপোনালোকৰ আপং বুলি কয় বগাটো, আৰু ৰঙাটো হৈছে আপোনাৰ চাইমদ, তেওঁলোকৰ মতে চাইমদ। আৰু যোনটো মাংসটো আমি যোনটো অৰ্ডাৰ দিছিলোঁ বনাবলৈ, তো সেইটো বিভিন্ন ধৰণৰ বস্তু লগাই পেলাই তেওঁলোকে বনাইছে। প্ৰথমতে এতিয়া তেওঁলোকে এই ডেক্সিটোত মাংসখিনি সৰু সৰুকৈ পিচ পিচকৈ কাটি ল'ব। এই চাওক ধুনীয়াকৈ পিচ পিচকৈ কাটি আছে, পিচপিচকৈ কাটিছে। এই কাটি পেলাই এই ডেক্সিটোত সোমোৱাই দিব। কাটি পেলাই ডেক্সিটোত সোমোৱাই দিয়াৰ লগে লগে ইয়াত মছলা দিব। এতিয়া জলকীয়া নিদিব হা ইয়াতে। আপুনি জলকীয়া নাখায়? আপুনি ল'ব। হ'ব, মই বেলেগকৈ দি দিব। হ'ব জলকীয়াটো অলপ চাইডত ৰাখি দিব। ধনিয়া, পিঁয়াজ, আদা, বগৰটো ঘৰ নাই, নহৰু আৰু জলকীয়াও অকণমান দিয়ে। দি পেলাই অকণমান মিঠাতেলো দি দিব। দি পেলাই একদম ধুনীয়াকৈ মিক্স কৰি দিব। মিক্স কৰি দিয়াৰ লগে লগে অকণমান অকণমান মিক্স কৰি দিয়ে আৰু এয়া চাওক দি আছে। বাইদেউ অসম যায় পৰা আমাৰ লোভ লাগি আছে খাবলৈ। তেল দিম নেকি? কলক কেইটা খাইছে? চাওক আমি খাই আছোঁ। এয়া মাংস খাই পেলাই কিমান মজা লাগিছে। আপোনালোকে আহিব। তো এয়া 2-3 দিন আৰু চলিব মেলাখন, তো আহিব। মজা লাগিছে, একদম ঝেকাছ। কেনেকৈ লাগিল ভিডিঅ'টো আমাৰ চাই পেলাই ক'ব।